সকল মই জ্যোতিষ কোঁৱৰ আপোনালোক সকলোকে জেকেছ এনচিইআৰটি সলিউশনলৈ স্বাগতম জনাইছো। আজি মই স্টাৰ্ট কৰিম ক্লাছ 10ৰ মেথছৰ সেকেন্ড চেপ্টাৰ বহুপদ তাৰে যিটো ইন্ট্ৰোডাকশন ভিডিও। কাৰণ আমি বহুপদৰ যিখিনি মেথছ আছে সেই মেথছখিনি কৰিব লগা হলে বহুপদৰ বিষয়ে অলপ এটা ধাৰণা থাকিব লাগিব। গতিকে মই তাৰে এটা ধাৰণা দিবৰ কাৰণে মই আজি মই ভিডিওটো বনাইছো। এটা চাওক, বহুপদ হৈছে পদসমূহৰ এটা শাৰী। ই এটা পদসমূহৰ এটা শাৰী। টুৱাইস x স্কয়াৰ এটা পদ, 5x এটা পদ, 3 এটা পদ। এটা চাওক, পদক আকৌ মই ভালকে বুজাই দিছো পদনো কি বস্তু। এটা সাপোজ মই ধৰি লৈছো টুৱাইস x এটা পদ। এই পদত দুটা ভাগ থাকে, এটা হৈছে সংখ্যা ভাগ আৰু এটা হৈছে আখৰ ভাগ। সংখ্যাৰ ভাগটো কোৱা হয় ধ্ৰুৱক আৰু আখৰ যেটো ভাগ সেটো কোৱা হয় চলক। এতিয়া চাওক, এটো উদাহৰণত 2x স্কয়াৰ, ইয়াতে 2 হৈছে ধ্ৰুৱক আৰু x স্কয়াৰ হৈছে চলক। আৰু এই যেটো 2 ইয়াক সহগ বুলি কোৱা হয়, এই 2টোক সহগ বুলি কোৱা হয়, x স্কয়াৰৰ সহগ বুলি কোৱা হয়। ঠিক তেনেকে 5 টো সহগ আৰু x টো চলক। এতিয়া চাওক, ইয়াতে 3, ইয়াতে তো যেটো নেকি আপোনাৰ আখৰ যেটো ভাগ সেই ভাগটো নাই, কিন্তু ইয়াতে আখৰ ভাগটো আছে, এনেকে হৈ আছে x টু দি পাৱাৰ 0 হৈ আছে। x টু দি পাৱাৰ 0 মানে কি 1, গতিকে 3 * 1 মানে কি হয় 3 এ হয়। সেইটো কাৰণে x টু দি পাৱাৰ 0 টোক আমি নিলিখো, লিখাৰ প্ৰয়োজন নাথাকে। এতিয়া চাওক, বহুপদৰ কেইবাটাও ভাগ আছে। যিবোৰত নেকি যিটো ৰাশিত নেকি এটা পদ থাকে তাক কোৱা হয় এক পদ, যিটো ৰাশিত দুটা পদ থাকে তাক কোৱা হয় দ্বিপদ, যিটো ৰাশিত নেকি তিনটা পদ থাকে তাক কোৱা হয় ত্ৰিপদ, আৰু যিটোত নেকি তিনিটাতকৈ বেছি পদ থাকে তাকে কোৱা হয় বহুপদ। এইখিনি আছিল আমি প্ৰথম জানিব লগা একদম একেবাৰে বেসিক কন। ঠিক আছে, নেক্সট এতিয়া আহো আমি বহুপদৰ আৰু দুটামান ভাগ আছে, সেই ভাগকেইটা আমি জানি লওঁ। এতিয়া চাওক, বহুপদৰ মাত্ৰানো কাক কয়? মাত্ৰা হৈছে বহুপদৰ চলকৰ সৰ্বোচ্চ ঘাত। এটা বহুপদৰ এটা চলকৰ, এতিয়া চাওক মই আগতে কৈছো যে এই আখৰ যিকেইটা আছে এইবোৰকে চলক বুলি কোৱা হয়। এতিয়া প্ৰথম যেটো x স্কয়াৰ, ইয়াতে ইয়াৰ ঘাত হৈছে 2 আৰু ইয়াতে ইয়াৰ ঘাত হৈছে 1 আৰু 3 লগত যেটো x আছে ইয়াৰ ঘাত হৈছে 0। গতিকে ইয়াতে যেটো নেকি সৰ্বোচ্চ ঘাত, সেই সৰ্বোচ্চ ঘাতটো হৈছে 2। গতিকে এই যেটো বহুপদ, এই বহুপদটোৰ মাত্ৰা হ'ব 2। ঠিক আছে, এতিয়া চাওক, মাত্ৰা হিচাপে বহুপদক আকৌ তিনটা ভাগত ভগাব পাৰি। এতিয়া চাওক, যেটো বহুপদত মাত্ৰা 1, এতিয়া চাওক ax + b, এই বহুপদটোত চাওক xৰ ঘাত 1 আৰু ইয়াত b লগত x টু দি পাৱাৰ 0 লাগি আছে, গতিকে ইয়াতে সৰ্বোচ্চ ঘাত হৈছে 1। গতিকে ইয়াক কোৱা হ'ব ৰৈখিক বহুপদ। তাৰ মানে ক'বলৈ গ'লে যেটো বহুপদৰ মাত্ৰা 1 তাক কোৱা হয় ৰৈখিক বহুপদ, যেটো বহুপদৰ মাত্ৰা 2 তাক কোৱা হয় দ্বিঘাত বহুপদ, আৰু যেটো বহুপদৰ মাত্ৰা 3 তাক কোৱা হয় ত্ৰিঘাত বহুপদ। ঠিক আছে, গতিকে বহুপদৰ জানিবলগীয়া যিখিনি ডেফিনেশ্যন সেই ডেফিনেশ্যনখিনি ইয়াতে আছে। আৰু নেক্সট আৰু এটা ইন্ট্ৰোডাকশন ভিডিও হ'ব, সেইটো মই 2.1ৰ যেটো অনুশীলনী তাৰ পিছত মই সেইটো ভিডিও দিম। ঠিক আছে, যদি কিবা কনফিউজন থাকে তেতিয়াহ'লে মোক কমেন্ট কৰিব, আৰু যদি ভিডিওটো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব এটা কৰি দিব। থ্যাংক ইউ।